Hello guys, welcome to my back to channel Devojit Niki. বলক আজি আমি চাপৰিলে আহিছো চাপৰিত আমি গৰু থৈ দিছো বাৰু আমাৰ তাত ঘাঁহ পানী কাৰণে অলপ অসুবিধা গৰু সেইকাৰণে আমি আহি গৰুবিলাক চাপৰিত থৈ দিছো চাপৰিত দেখিছে নহয় কিমান ঘাঁহ আছে এইবিলাককে খাই গৰুবিলাক জীয়াই আছে যে গৰুবিলাক আছে যদি আমি খবৰ এটাকে লৈ যাওঁ বুলি আহিছো আমাৰ লগত আহিছে আৰু তিনজনকে মানুহ তিনজন গোহালি বনাই আছে মই দেখাই দিম আপোনালোকক কেনেকুৱা লাগে ভিডিওটো চাই লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰি দিব আজি মোক আৰু প্ৰয়োজন নাই যি কৰো অকলে কৰিছো ভাই কথাবোৰ ক'বলৈ ধৈৰ্য নাই কৰিছো সত্য লিখিছো পদ্য কাণত মই মিলালো কথাবোৰ সত্য দুনিয়া ফেক মই লিখিলো সত্য সপোন মোৰ বহুত মই ৰাখিছো ধৈৰ্য মই ইয়াতকৈ বেদনা লাগেনে ঐ জানমনি জীৱনত শান্তি নহবই কি জানি অসমবাসীলৈ মই মৰম যাচিলো অসমৰ এখন টান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চাও জয় আই অসম